নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ বস্তু বনাবলৈ লৈছোঁ। বিশেষ নহয়, সকলোৱে বনায়। সেইটো হৈছে কঁঠালৰ পাতত দিয়া পিঠা, পকা কঁঠালৰ পাতত দিয়া পিঠা। সেইটো মানে কি হয়, কঁঠাল এতিয়া বতৰৰ ফল, সেই বতৰৰ ফলটো অনেক ধৰণে আমি খাওঁ। কঁঠাল ফুটা হিচাপেও খাব পাৰি, গাখীৰত দিও খাব পাৰি, আৰু কঁঠাল স্বাস্থ্যৰ কাৰণে সাংঘাতিক ভাল। তেনেহ'লে চাওঁচোন আহক মই কঁঠাল পিঠা আজি কেনেকৈ বনাওঁ। ফালি দিওঁ। আমাৰ বাৰীটো কঁঠাল আছে, কিন্তু এইটো বাৰীৰ কঁঠাল নহয় আকৌ, এইটো বিটুৱে দিয়া কঁঠাল। এখেতক দিছিলে। এতিয়া খুৰাই মই লাগি ফালিলোঁ, তাৰপাছত চেকি ল'লোঁ, তাৰপাছত ঢেঁকীত খুন্দি শুকুৱাই ৰখা পিঠাগুড়ি আছিলে, তাৰ 3 কাপ দিলোঁ, আৰু কঁঠালৰ ৰস 2 কাপত পিঠাগুড়ি 3 কাপ দি ধুনীয়াকৈ এনেকৈ সানি ল'লোঁ। এইটো কঁঠাল পিঠা বনাবলৈ কলপাত আৰু এয়া পিঠাগুড়ি আৰু কঁঠাল। এতিয়া এই মিশ্ৰণটো হাতেৰে এনেকৈ লৈ কলপাতৰ মাজত দি হাতেৰে হেঁচি বহল কৰিম। অকণ ডাঙৰকৈ বনাম, কাৰণ আমি ডাঙৰকৈয়ে বনাওঁ, আৰু পিছতহে কাটি দৰকাৰ হ'লে কাটি পেলাই সৰু সৰু কৰি খাওঁ। আৰু ইয়াত মই কোনো ধৰণৰ মিঠা নিদিওঁ, কিয়নো কঁঠালত মিঠা থাকেই, সেইকাৰণে দিয়া নাই। এতিয়া এইখিনি এনেকৈ দেখিলেনে? এতিয়া মই আকৌ টেৱাত 2 লুটিৰে ধুনীয়াকৈ দি সেকি দিলেই হৈ যাব। টেৱা পাতিলোঁ, টেৱা পাতি টেৱাখন গৰম হোৱাত মই এইখিনি এনেকৈ আকৌ এটা ভাজ কৰি ল'লোঁ, লৈ টেৱাৰ ওপৰত দি দিলোঁ। এনেকৈ অকণমান দেৰি সেকাৰ পাছত দেখিব যে কলপাতখিলাও পোৰ খাবলৈ আৰম্ভ কৰিছে আৰু পিঠাও টান হ'বলৈ আৰম্ভ কৰিছে। এয়া চব প্ৰায় মোৰ হৈয়ে গ'ল। মই মোৰ সৰুকালৰ কথা এটা কওঁ। এই যে কঁঠাল পিঠাটো এটা সময়ত আমাৰ খুব বেছি লোভনীয় আছিলে, কিয়নো আমাৰ নাগদালিত সেই সময়ত মানে দোকানটো নাছিলে, আজিৰ দৰে এইবিলাক বস্তু নাছিলে। আমাৰ মুখৰ ওচৰত বস্তু বুলিবলৈ এইবিলাকেই আছিলে। আইতাহঁতে বনাই দিয়ে, ডাঙৰকৈ চোতালৰ মাজত জুই ধৰি খেলাই নিচিনা সৰু এখনত বনায়, আৰু গোটেই ল'ৰা ছোৱালীবোৰে কেতিয়া পিঠা হ'ব, কেতিয়া খাম, এনেকুৱা হয়। পিছত আইতাই আমাক, খুৰী আইতাই সকলোকে ভাগ কৰি দিয়ে, কিয়নো আমাৰ সেইবিলাকেই খাব লগা হৈছিলে। গোট কৰাই বনাই দিয়ে, কঁঠাল পিঠা আৰু কল পিঠা এইবোৰ বনাই দিয়ে, আৰু সাংঘাতিক ধৰণে আমি মানে এক্সাইটেড হৈ থাকোঁ, মানে কেতিয়া পিঠা দিব, কেতিয়া পিঠা খাম। কিন্তু আজিকালি সেইটো নাই, আৰু আমাৰ বাৰীবিলাকতো আম, কঁঠাল, কলেৰে ভৰপূৰ আছিলে। চাওকচোন কিমান ধুনীয়া হৈছে পিঠাকেইটা। আজি কঁঠাল পিঠা বনাই খোৱা সেই খুৰী আইতা, লিলি আইতালৈ মই মোৰ ফালৰ পৰা মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, লগতে আইতাৰ সুস্বাস্থ্যও কামনা কৰিছোঁ।